নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ আমাৰ এই ৰেইচ অফ ৰেকি নামৰ চেনেলটোলৈ। আজি আপোনালোকক মই ৰেকিয়ে আমাৰ শৰীৰৰ ক্ষেত্ৰত কেনেদৰে আমাৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত ৰেকিয়ে আমাক কেনেদৰে সহায় কৰিব পাৰে তাৰ বিষয়ে মই ক'ম বুলি ভাবিছোঁ দুষাৰমান কথা। যিহেতু সৌন্দৰ্যৰ লগত আজিকালি নিজকে সুন্দৰ কৰি ৰখাত বা আপোনাৰ বয়সক মানে আপোনাৰ মাৰ দিব পৰাকৈ বয়সৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পৰাৰ কাৰণে বহু উপায় আজিকালি অৱলম্বন কৰে আৰু সৌন্দৰ্যৰ বিষয়ত বহু গুৰুত্ব দিয়ে। অকল মহিলাই নহয়, পুৰুষসকলেও আজিকালি বহু পৰিমাণে আপোনাৰ সৌন্দৰ্যৰ লগত জড়িত হোৱা দেখা যায়। বিভিন্ন ধৰণৰ মেন্স পাৰ্লাৰবিলাক বা আপোনাৰ বিভিন্ন ধৰণৰ স্থান কিছুমান আছে য'ত আপোনাৰ পুৰুষৰো সৌন্দৰ্য চৰ্চাৰ বিষয়ে কিছুমান কৰা হয়। এতিয়া ৰেকিত কিছুমান এনেকুৱা ধৰণৰ বস্তু য'ত আপুনি যেতিয়া হিলাৰ হ'ব, ৰেকি যদি আপুনি হিলাৰ হয় তেতিয়াহ'লে আপুনি নিজৰ সম্পূৰ্ণ বডিটোক ডেইলি আপুনি যেতিয়া হিলিং দিয়ে, বিভিন্ন পইণ্টবিলাকত যেতিয়া হিলিং দিয়াৰ পিছত আপুনি লক্ষ্য কৰিব যে বয়সৰ চাপ মানে বহু পৰিমাণে আপোনাৰ মুখমণ্ডলত বা শৰীৰৰ ক্ষেত্ৰত কম দেখিবলৈ পোৱা যায় বা বয়সৰ যিটো গতিত আমাৰ বয়সটো বাঢ়ি যায় সেই অনুপাতে কিন্তু আপোনাৰ শৰীৰত সেই যিটো বয়সৰ চাপ আহি পৰে সেইটো আপোনাৰ খুব কম ধৰা পৰে। খুব এতিয়াও যেন বয়স অনুপাতে তেখেত বহুত ডেকা হৈ আছে তেনেকুৱাবিলাক আহে, তেনেকুৱা কিছুমান আপোনাৰ ৰূপ কিছুমান আহি পৰে। তাৰোপৰি কি হয়, আপোনাৰ ৰেকিত যেতিয়া এজনে ৰেকি ট্ৰেইনিংটো লয়, ৰেকি বিষয়ে আপোনাৰ গম পায়, ৰেকি সদায় আপোনাৰ প্ৰেক্টিছ কৰে, ৰেকি হিলিং এনাৰ্জিৰ দ্বাৰা নিজকে এইটোতো কৰিবই লাগিব। যেতিয়া আপুনি ৰেকি শিকিলে আপুনি প্ৰেক্টিছ কৰিবই লাগিব। তেতিয়া প্ৰেক্টিছ কৰাৰ লগে লগে কি হয়, ডেইলি যেতিয়া 24 পইণ্টছ থাকে, 24টা পইণ্টক আপোনাৰ হিলিং নিদিলেও মুখমণ্ডলত আমাৰ যিকেইটা পইণ্ট থাকে সেইকেইটাক যদি আপোনাৰ ৰেকি হিলিং আপোনাৰ নিয়মীয়াকৈ দিয়া হয় তেতিয়া কিন্তু এইটো সত্য কথা যে তেখেতে আপোনাৰ যোনে লয় হিলিং লয় তেখেতে সহজতে কিন্তু আপোনাৰ বৃদ্ধ অৱস্থাৰ যিটো আপোনাৰ প্ৰকাশ পায়, মুখমণ্ডলত যিটো চাপৰ বৃদ্ধি হয় সেইটো আপোনাৰ বহু পৰিমাণে কমি থাকে। তাৰোপৰি বিশেষকৈ দেখা যায় যে যিসকল যুৱক যুৱতী কম বয়সত যিসকলে আপোনাৰ ৰেকিটো শিক্ষা গ্ৰহণ কৰিলে বা নিজৰ ওপৰত ৰেকিৰ হিলিংটো এপ্লাই কৰি থাকে, তেওঁলোকে কিন্তু অতি সহজে আপোনাৰ বয়স অনুপাতে আপোনাৰ তেখেতৰ বয়সৰ সীমা যেন বহুত পাৰ হৈ গৈছে বা বয়স বহুত হৈ গৈছে ধৰা পৰা নাযায় আৰু এইটো বহুখিনি ক্ষেত্ৰত দেখা পোৱা যায়। আৰু সেয়েহে মই আৰু তাৰোপৰি ৰেকিত যেতিয়া আপুনি নিজৰ সৌন্দৰ্যৰ চৰ্চাৰ ক্ষেত্ৰত আপুনি হিলিং দিব বা আপুনি আনকো দিব পাৰে, আনেও ল'ব পাৰে। এতিয়া আপুনি যদি হিলাৰ নহয়, আপুনি আনৰ দ্বাৰাও আপুনি ৰেকিৰ চিকিৎসাৰ দ্বাৰা, বিশেষকৈ অকল বয়সৰ চাপৰ কাৰণে মই কোৱা নাই, যিহেতু ৰেকিয়ে সহায় কৰে বয়সৰ চাপ বৃদ্ধিত ৰোধ কৰাত বহুখিনি সহায় কৰে কাৰণেহে মই কথাটো কৈছোঁ আপোনালোকে যিমান পাৰে ইয়াৰ বিষয়ে আপোনালোকে হয়তো কেতিয়াবা পাব ক'ৰবাত, যদি চাই ক'ৰবাত কিতাপ পত্ৰত বা অন্যান্য ৰেকিৰ গ্ৰাণ্ড মাষ্টাৰসকলেও হয়তো এই কথাটো আপোনালোকক কেতিয়াবা ক'ব পাৰে বা জনাব পাৰে। তাৰোপৰি যেতিয়া আপুনি ৰেকিৰ লগত ৰেকিৰ প্ৰেক্টিছ কৰিব, ৰেকিৰ শিক্ষা ল'ব, ৰেকিৰ ফাৰ্ষ্ট ডিগ্ৰী বা ছেকেণ্ড ডিগ্ৰী বা থাৰ্ড ডিগ্ৰী যিয়ে হওক, আপুনি ৰেকি যদি আপুনি শিকিব পাৰে ভালকৈ, বিভিন্ন চিকিৎসাৰ উপৰিও আপুনি নিজৰ লগতে আৰু নিজকতো আপুনি সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত আপুনি বহুখিনি ৰেকি প্ৰয়োগ কৰিব পাৰিব। আৰু আপুনি গছ-গছনি যিবিলাক আমাৰ বিভিন্ন ধৰণৰ এতিয়া ফুল হ'ব পাৰে বা ফল মূলৰ গছ হ'ব পাৰে, সেইবিলাকৰ ক্ষেত্ৰতো আপুনি ৰেকি হিলিং দিব পাৰে যাতে খুব ধুনীয়াকৈ ফুল বেছিকৈ হ'ব পাৰে, নতুবা ফল মূল বেছিকৈ লাগিব পাৰে, গছজোপাৰ স্বাস্থ্য ভাল হয় যাতে। তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ৰেকি প্ৰয়োগ কৰিব পাৰি। এনিমেল ৰেকি আছে, জীৱ জন্তুৰ ক্ষেত্ৰতো আপুনি ৰেকি হিলিং দিব পাৰে। যদিহে ঘৰত আমাৰ পোহনীয়া জীৱ জন্তু বহুতবিলাক থাকে যাৰ হয়তো কিছুমান বেমাৰ ৰোগ কেতিয়াবা হয়, সেইবিলাকৰ ক্ষেত্ৰত আপুনি ৰেকি হিলিঙৰ দ্বাৰা সেই জীৱ জন্তুবিলাকক আপুনি ঠিক কৰিব পাৰে। তেনেকুৱাবিলাক বহুত কথা আছে ৰেকিত। আৰু মই যিহেতু আগৰ যিটো এটা ভিডিঅ' কৰি গৈছিলোঁ সেইটোত এঞ্জেলছসকলৰ বিষয়ে কৈছিলোঁ। এঞ্জেলছ হিলিং থেৰাপিটো আপোনাৰ এনেধৰণৰ কিছুমান কৰিব পৰা যায়, তাৰ বিষয়ে আপোনালোকক জনাম মই কেতিয়াবা মোৰ ভিডিঅ'ত। আৰু আপোনালোকে যদিহে ইচ্ছা কৰে ৰেকি হিলিঙৰ দ্বাৰা নিজকে আপুনি যিটো আমাৰ বয়সৰ চাপ বৃদ্ধি বাঢ়ি যায় সেইটোক ৰোধ কৰিবৰ কাৰণে আপোনালোকক মই
ভালকৈ আদৰণি জনাইছোঁ। আপোনালোকে ৰেকি শিকক। ৰেকি শিকাৰ উপৰিও আপোনালোকে প্ৰথমতে নিজকে আপোনালোকে পৰিচৰ্যা কৰক। আপুনি নিজৰ ওপৰতে আপোনালোকে এপ্লাই কৰক ৰেকিটো। তাৰপিছত যেতিয়া দেখিব যে মই ৰেকিত ভাল ৰিজাল্টবিলাক পাইছোঁ, ফলাফল পাইছোঁ, তেতিয়া আপুনি ৰেকি আনকো দিব পাৰিব। ইয়াত এইটো যিটো আমাৰ হিলিং থেৰাপি ৰেকিটোত অসমৰ বহুতে এতিয়া অসমত যথেষ্টবিলাক জনপ্ৰিয় হৈছে বা বহুত দিনৰ আগতেই হ'ব লাগিছিলে, কিন্তু প্ৰচাৰ বা প্ৰসাৰতাৰ কাৰণে হয়তো হোৱা নাছিলে, এতিয়া লাহেকৈ হৈছে। বহুতে মোলৈ ফোন কৰি থাকে যে সোধে কেনেদৰে শিকিব পাৰিম, কি কৰিব পাৰিম। মই তেতিয়া কওঁ যে আপোনালোকে অনলাইনটো শিকিব পাৰিব মোৰ লগত, আৰু যদিহে যিহেতু মই ডিব্ৰুগড়ত থাকোঁ, আপোনালোকে যদি ডিব্ৰুগড়লৈ আহিব পাৰে, ডিব্ৰুগড়ৰ শিৱসাগৰ, যোৰহাট বা ৩-৪ ঘণ্টাৰ যদি বাট হয়, আপোনালোকে আহি পেলাই ইয়াত মোৰ ওচৰত দিনটোৰ কাৰণে ৰেকি ট্ৰেইনিং ল'ব পাৰিব। তাৰ বাবে আগতীয়াকৈ আপোনালোকে যোগাযোগ কৰাৰ প্ৰয়োজন হ'ব। আৰু নতুবা আপোনালোকে মোৰ স্ক্ৰীণত নাম্বাৰবিলাক দিয়া হৈছে, এই স্ক্ৰীণৰ নাম্বাৰত আপোনালোকে মোক যোগাযোগ কৰক। যোগাযোগ কৰি পেলাই আপোনালোকে অনলাইনৰ দ্বাৰাও আপোনালোকে ৰেকি শিক্ষা গ্ৰহণ কৰিব পাৰিব। এইটো সঁচাকৈ খুব প্ৰয়োজনীয় হয়, আৰু বহুত কিছুমান কাম কৰিব পাৰি, যাৰ বিষয়ে মই লাহে লাহে আপোনালোকক কৈ যাম এটা এটাকৈ। আৰু আপোনালোকে এইখিনি সময় মোৰ লগত আজি অতিবাহিত কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু আপোনালোকৰ আটাইৰে মংগল কামনা কৰি পেলাই আজিলৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ আৰু নমস্কাৰ।